নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ব্লগ। কিয় বনাইছোঁ ভিডিঅ'টো চালে নিশ্চয় বুজি পাব। আজি মোৰ বাবে এটা খুবেই ভাল লগা দিন। আচলতে সন্তানটো যেতিয়া সুখী হয় তেতিয়া মনটো আপোনা আপুনি ভাল লাগে, নহয় জানো? আচলতে আজি আমাৰ আয়ুষ খুব সুখী। কিয় সুখী নিশ্চয় গম পাব, চাব ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু তাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অকণমান মৰম যাচিব বুলি আশা কৰিছোঁ। ভিডিঅ'টো দেখি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে এইবাৰো আমাৰ আয়ুষে ভাও লৈছিলে। হয়, এইবাৰো সি সূত্ৰধাৰ ভাৱেই লৈছিলে আৰু তাৰ ভাৱত মুগ্ধ হৈ বিভিন্নজনে তাক পুৰস্কাৰ দিছিল। আৰু উলঙানী গাঁৱৰ ৰাইজৰ তৰফৰ পৰা তাক এখন সম্বৰ্ধনা পত্ৰ দিছিলে, যিখনে তাক বহুতখিনি উৎসাহ যোগাইছে। গতিকে ৰাইজকো মই বহুত ধন্যবাদ জনাইছোঁ তাক এনেদৰে উৎসাহিত কৰাৰ কাৰণে। সম্বৰ্ধনা পত্ৰখন পোৱাৰ পৰা সি মোক কৈ আছিল যে মা মই এখন পাঠ কৰি দিম, তুমি ভিডিঅ' কৰি দিবা, চেনেলত দি দিবাচোন, মানুহেনো কি কয় মই চাম। গতিকে তাৰ অনুৰোধটো মই ৰক্ষা কৰিলোঁ। তাক উৎসাহিত কৰাৰ ক্ষেত্ৰত ভাবিলোঁ অকণমান কিজানি সহায় হয়, সেয়েহে ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে চাই নিশ্চয় তাক আগবাঢ়ি যোৱাত অকণমান মৰম উৎসাহ প্ৰেৰণা দিব, এয়াই মোৰ আশা। গতিকে তাৰ অভিনয় চাব আৰু সিনো কেনেদৰে পাঠ কৰিলে শুনিব। যদি ভাল লাগে কমেণ্ট এটা কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ আয়ুষ আৰু আদিৰ এনেধৰণৰ বিভিন্ন ভিডিঅ' আপোনালোকে চাব পাৰিব এই চেনেলটোৰ জৰিয়তে।
দেবকীনন্দনায়স্য নন্দ গোপকুমারায় গোবিন্দায়
Dream Chama, Dreamy Chama, na, Dreamy Chama, na, again, Tuta, Dreamy Chama, আহে সংগীত আকাশাকী বাদ্যবাজত আহে কমলি, আকাশে দেবদণ্ডকে, আহা মিলন মিলন পৰম পুৰুষ শ্ৰীকৃষ্ণ মিলন আহে সামাজিক ৰূপ ভানু জাগৰি কথা কৈছি উহি পৰম পুৰুষ শ্ৰীকৃষ্ণ উহি সভাই মধ্যে প্ৰৱেশ কৰি আগত তাক সাৱধানে দেখ পুনঃ নিৰন্তৰে হৰি বল্লা হৰি ও বিদ্যা সিন্ধুৰা এক তাল নমস্কাৰ বন্ধু বান্ধৱীসকল মই এখন নামঘৰ সম্বোধনা পত্ৰ পাইছোঁ এতিয়া আপোনালোকক এইখন মই পঢ়ি শুনাম পুলঙানী নামঘৰ মাজুলী ডাক শ্ৰীৰাম বনমালী পিন 7851005 স্থাপিত 1971 চন সম্বৰ্ধনা পত্ৰ তাৰিখ 15 জুলাই 2023 গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুদেৱ নমো নমঃ শ্ৰদ্ধা ভাজন শ্ৰীমান আয়ুষ্মান শইকীয়া ঘুনুচাবাৰী গাঁও জয় জয়তে পুলঙানী গাঁৱৰ ৰাইজৰ তৰফৰ পৰা আপোনাক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাই প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে আহু পুৰুষাৰ্থ কৰি অসম আগবঢ়াই নিয়া বিনন্দীয়া সংস্কৃতি ৰাজিৰ বিশাল সম্ভাৰৰ অন্যতম হৈছে নাট ভাওনা বৃহত্তৰ অসম ভূমিৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ আদৰ্শক প্ৰতিফলিত কৰি বিয়পি আছে এই ভাওনা সংস্কৃতি আপোনাকে প্ৰকাশিত হওক গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ চৰিত্ৰ অভিনয়ৰ অতুল বৈভৱ আপুনি এই সংস্কৃতিৰ এজন উদীয়মান সাধক আপোনাৰ সাধনাক সন্মান জনাই পুলঙানী গাঁৱৰ ৰাইজে এই সম্বৰ্ধনা ভাগি জনাবলৈ পাই অতিশয় গৌৰৱান্বিত আজিৰ এই গৌৰৱৰ মুহূৰ্তত আমি পুলঙানী গাঁৱৰ ৰাইজে আপোনালৈ জনাইছোঁ সশ্ৰদ্ধ নমস্কাৰ মহাপুৰুষীয়া সংস্কৃতিক আপোনাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে লৈ অভিনয় যোগেদি সত্য আশীৰ্ব আৰু সুন্দৰৰ সাধনাৰে নৱপ্ৰজন্মক প্ৰেৰণাৰ জ্যোতি বিলাই জাতীয় কৃতি সংস্কৃতিক দৃঢ়ভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি বাটকটীয়া হৈ ৰ'ব সদৌ শেষত পৰমেশ্বৰৰ শ্ৰীচৰণত আপোনাৰ সুস্বাস্থ্য আৰু
দীৰ্ঘায়ু কামনা কৰিলোঁ। ইতি শ্ৰদ্ধাৰে পুলুঙানী গাঁও ৰাইজ মাজুলী। ধন্যবাদ।